ক'ত বল মানে তুম কাৰেণ্টৰ কিবা বিজুতিৰ ফলত আজি তুমটো মানিব নোৱাৰিলোঁ বল হয় নেকি য়েছ মোক এতিয়া যিহেতুকে মোক লাগিব যে মই যিকোনো বস্তু এটাত মই উঠি যাব লাগিব নহ'লে তোৰ চাজা আছে বছ নিশ্চয় মই যোগাৰ কৰি আছোঁ আহা হ'লা বছ আইডিয়া আহি গ'ল এই যিজন মানুহে যে ঘোঁৰাটোত পৰি আছে তাক মাৰি আজি ঘোঁৰাটোত বছক উঠাই লৈ যাব লাগে ঠিক কৈছো যোৱা তোমালোকে এই ঘোঁৰাত উঠি থকা মানুহটোক মাৰি ঘোঁৰাটো লৈ আহা গৈ যোৱা ইয়াক নমাই দি ঘোঁৰাটো আমাক লাগে বস্তু নিবা দিছি বছ পাই গ'লো যোৱা ঠিক আছে উঠা উঠা পালা যেতিয়া মই বহুত ভাল লাগিছে উঠিলো আব বৰ ধুনীয়া ঘোঁৰা উঠা 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 বছ উঠা কেনে আজিহে মই পাইছো এইবিলাক বস্তু মোক সদায় এনেকুৱাকে লৈ যাব লাগে তোমালোকে বছ সেইকাৰণে যোগাৰ কৰিছোঁ সুন্দৰ তহঁত দুটা কি কৈ ফুৰিছিলি আমি সেই মকলকে বিচাৰিছোঁ হয় নেকি ইমান সময় যায় নাই কিহৰ কাৰণে বল বছক কিবা কাৰণে লাগিছিল নেকি মানে মোৰ ঘোঁৰাটো পথাৰত খাই আছে ন মোৰ ঘোঁৰাটো খাই হয় নেকি এক মিনিট ৰখা তুমি বছ বছ বাহিৰত এজন মানুহ আহিছে আপোনাক বোলে লগ কৰে কোন মানুহ ঘোঁৰা বোলে মালিক ঘোঁৰা মালিক হয় আহিব দিয়া আহা বছে আপোনাক মাতিছে ৰুমলৈ আপোনাৰ মানুহ দুজন মানে মোৰ ঘোঁৰাটো লৈ আহিছিলে হয় নেকি ঠিক আছে ঘোঁৰাটো মনত বেয়া নহ'ব কাৰণ কথা হ'ল ঘোঁৰাটো মই আনিব দিছোঁ বিশেষকৈ মই তুমতুম যিহেতুকে নাই ঘোঁৰাটো মই আনিছোঁ আৰু তুমি কি কাম কৰি আছা তুমি এইবিলাক কাম কৰিব নালাগে মোৰ লগত আজিৰ পৰা পাৰ্টনাৰশ্বিপ হৈ যোৱা তোৰ কি হ'ল
ইয়াকে বিচাৰি আহিছোঁ মই চিনি পোৱা নাই তোকেই আমিও বিচাৰি ফুৰিছো তই আজি কাৰ আগত পৰি গলি এই হিৰো নহয় মই লাল্লা এই মক্কেল তই দেখিছ ইয়াত যিমান মাটি আছে এই বিল দেখিছ এইফালে বিল দেখিছ পুখুৰীত দেখিছ যিমানবোৰ আছে এই মোৰেই মক্কেল তোক মই কিনিব পাৰোঁ এই লাল্লা তোমাৰ যিমানে এই মাটি বাঢ়ি নাথাক তই মোক এই জেতালৈ একো কৰিব নোৱাৰ তই কি চাইছ কাশী এক ধৰ পাত কি চাইছ বন্ধ যা কি চাইছ খতম কৰ কি চাইছ লাল্লা উজৰি থমাছে এই মক্কেল তই কোন বে তোক মই আজি খতম কৰি দিম মোৰ যিমানবোৰ আছে সব খতম কৰি দিলি এইবাৰ বাপেৰে পাছ নেদম এই কেলা তই মোক চিনি পোৱা নাই তোক আজি মই খতম কৰি দিম